তো আজি এটা আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ দমদমা ICDS এটা দীৰ্ঘদিনীয়া এটা সমস্যা আছিল আৰু এই সমস্যা আজি সমাধান হ'ল। ইয়াত আমাৰ যি নৱস্থিত অৱশিষ্ট যি ICDS প্ৰজেক্ট, এই ICDS প্ৰজেক্টৰ আমাৰ ইয়াত স্থায়ী কাৰ্যালয় নাছিল। আজি কিন্তু আমি আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰৰ নেতৃত্বত আমি আজি ইয়াত ICDSৰ স্থায়ী যি কাৰ্যালয় ভৱন, এই কাৰ্যালয়টো আমি স্থাপন কৰিবলৈ সক্ষম হ'লোঁ আৰু আজি আমি ইয়াত মানে উদ্বোধন কৰিছোঁ। আৰু এই উদ্বোধন আমাৰ এই অঞ্চলত মানে যিখিনি বুদ্ধিজীৱী, এই বুদ্ধিজীৱীসকলৰ ইয়াত উপস্থিত হৈছে। তথাপিও আৰু ইয়াত যিখিনি কৰ্মী আছে, যিখিনি ICDSৰ যিখিনি এমপ্লয়ী আছে, তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ বিভাগীয় কাৰ্যবাহী সদস্য গৌতম দাস ডাঙৰীয়া ইয়াত মানে উপস্থিত হৈ আমাৰ যিখিনি যি ICDSৰ জৰিয়তে যিমানখিনি ইয়াত মানে প্ৰকল্পবিলাক ইয়াত যিখিনি আঁচনিবিলাক ইয়াত চলি আছে, তেখেতে খুব সুন্দৰভাৱে দাঙি ধৰিছে। আৰু সঁচাকৈ আজি এই যি দীৰ্ঘদিনীয়া আমাৰ এটা স্থায়ী কাৰ্যালয়ৰ কাৰণে যি এটা সমস্যা, এই সমস্যা কিন্তু আজি সমাধান হ'ল। এই কাৰ্যালয়টো হোৱাৰ পিছত আমি আশা কৰিব পাৰোঁ, অকল এই কাৰ্যালয়টো নহয়, যেতিয়াৰ পৰা ইয়াত 2020 চনত প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমাৰ গৌতম দাস বিভাগীয় যি কাৰ্যবাহী সদস্য, তেখেতসকলৰ নেতৃত্বত মই যিমানখিনি জানো, ইয়াত ময়ো সময়ে সময়ে মই এই যেনেকৈ অংগনাবাদী কেন্দ্ৰবিলাকত মই যাওঁ, এই অভিযোগবিলাক কিছুমানে অভিযোগ দিয়াৰ নামত অভিযোগটো দিয়ে। কিন্তু মই নিজে দেখিছোঁ ইয়াত এই যি শিশু সংহতি যিটো বিভাগ, এই বিভাগৰ পৰা যিখিনি নিৰ্দেশনা থাকে, এই নিৰ্দেশনাটো অংগনাবাদী কেন্দ্ৰবিলাকে ইয়াত চলে। মই নিজে বহুতকেইটা অংগনাবাদী কেন্দ্ৰত মই ঘূৰিছোঁ আৰু নিশ্চয় এই যিখিনি অভিযোগ, এই অভিযোগটো আজিৰ সময়ত আজিৰ সময়ত যিখিনি অভিযোগ কৰিছে, অভিযোগ কৰি কাৰিকৰসকলে নিশ্চয় এইটো অভিযোগ কৰিছে। আৰু মই দেখিছোঁ যে এতিয়াৰ পৰা যি এটা ইয়াত স্থায়ী এটা কাৰ্যালয় হ'ল, এই স্থায়ী কাৰ্যালয় হোৱাৰ পিছত আমাৰ ইয়াত স্থায়ী যিটো কাৰ্যালয় ভৱন হ'ল, ইয়াৰ পিছত নিশ্চয় তেনেকুৱা সৰু সুৰা এটা যিখিনি সমস্যা, এই সমস্যাবিলাক ইয়াত সমাধান হ'ব। মই দেখিছোঁ যে যিখিনি ভাড়াঘৰত চলি আছিলে, ইয়াত ভাড়াঘৰত ইয়াত কোনো গোডনৰ ব্যৱস্থা নাছিল। য'তে ত'তে অ'ত ত'ত এই যিখিনি সাহায্যৰ বস্তু, এইখিনি অ'ত ত'ত ৰাখিবলগীয়া হৈছিলে। কিন্তু ইয়াত আজি কাৰ্যালয় ভৱনৰ লগতে ইয়াত এটা সুন্দৰ গোডন ইয়াত ভঁৰাল ঘৰ ইয়াত বনোৱা হৈছে। আৰু নিশ্চয় কিছুমান যিখিনি সৰু সুৰা যিখিনি সমস্যাবিলাক আজিৰ পৰা ইয়াত সমাধান হ'ব।